নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ যোনটো তৃতীয় খণ্ড আছে ৰাজনীতি বিজ্ঞান তাৰে প্ৰথম চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰ সমূহ ডিসকাস কৰিম। ইয়াৰ আগতো আমি দুটা ভিডিও ডিসকাস কৰিছিলো য'ত প্ৰথম চেপ্টাৰটোৰ আমি শৰ্ট কোৱেশ্চন এনসাৰ সমূহ ডিসকাস কৰিছিলো। আজি আমি কি কৰিম সমু উত্তৰৰ প্ৰশ্ন যোনবোৰ আছে অৰ্থাৎ 2 মাৰ্কস আৰু 3 মাৰ্কসৰ প্ৰশ্নসমূহ এইকেইটা তোমালোকৰ অনুশীলনীতে আছে সেইকেইটা প্ৰশ্ন আমি ডিসকাস কৰিম। ইয়াত 5টা প্ৰশ্ন দিয়া আছে। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? 2 নম্বৰটো আছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? 3 নম্বৰটো আছে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা আৰু 4 নম্বৰটো আছে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা আৰু ইয়াত লাষ্টৰটো আছে মৰ্চা চৰকাৰ বুলিলে কি বুজা। ঠিক আছে, সো আমি এই 5টা প্ৰশ্ন আজি ডিসকাস কৰিম। তোমালোকে লিখি যাবা, মই কৈ যাম লগে লগে তোমালোকে লিখিও যাবা। ঠিক আছে, সো প্ৰথম প্ৰশ্নটো আমি ইয়াত ওলাই লও। তো প্ৰথম প্ৰশ্নটো আছে ইয়াত ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? তো ইয়াৰ উত্তৰটো হ'ব ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল ভাৰতবৰ্ষত বহুদলীয় শাসন ব্যৱস্থা বিৰাজমান, য'ত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু সংখ্যাগৰিষ্ঠ লাভ কৰা একাধিক দলে লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰে আৰু চৰকাৰৰ বাহিৰত থকা দলসমূহে বিৰোধী দল হিচাপে কাম কৰে। ঠিক আছে, তো প্ৰথম প্ৰশ্নটোৰ উত্তৰ এইটো তোমালোকে লিখি ল'বা। তাৰ পিছত আমি নেক্সট প্ৰশ্নটোলৈ যাম। নেক্সট কুৱেশ্যনটো ইয়াত আছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? তো ইয়াৰ উত্তৰটো হ'ব গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী, কাৰণ বহুদলীয় ব্যৱস্থা থকা গণতন্ত্ৰতকৈ দ্বিদলীয় ব্যৱস্থা থকা গণতন্ত্ৰ অধিক সুস্থিৰ আৰু সবল। বহুদলীয় ব্যৱস্থা থকা গণতন্ত্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়। ঠিক আছে, সো নেক্সট কুৱেশ্যনটো তোমালোকে ইয়াত চাই ল'বা। 3 নম্বৰ কুৱেশ্যনটো ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। তো তোমালোকে এনেকৈ উত্তৰটো লিখি ল'বা। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা হ'ল, তাৰপিছত 4টা বৈশিষ্ট্য লিখিব লাগিব। প্ৰথমটো হৈছে সংগঠন, তাৰ পিছৰটো হৈছে নীতি আদৰ্শ আৰু আঁচনি, তাৰ পিছৰটো হৈছে ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু শেষৰটো হৈছে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। ঠিক আছে, তো আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাম এতিয়া। 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। তো 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখিব দিছে। তো তোমালোকে এনেকৈ লিখি ল'বা। 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল, প্ৰথমটো লিখিম অসম গণ পৰিষদ, যোনটো অসমত আছে, সো সেইকাৰণে আমি ব্ৰেকেটত অসম বুলি লিখি দিছোঁ। দ্বিতীয়টো আছে আকালি দল, পাঞ্জাৱত আছে, শিৱসেনা মহাৰাষ্ট্ৰ, আৰু 4 নম্বৰটো তেলেগু দেশম অন্ধ্ৰপ্ৰদেশ, আৰু শেষৰটো লিখিছোঁ দ্ৰাবিড় মুন্নেত্ৰা কাজাগম। ঠিক আছে, কাজগম, তো এইটো আছে তামিলনাডুত। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাম। মৰ্চা চৰকাৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা। যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম নহয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়। ঠিক আছে, সো আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। নেক্সট তোমালোকক কোনটো চেপ্টাৰৰ ওপৰত ভিডিঅ' লাগে সেই চেপ্টাৰটোৰ নাম কমেণ্ট বক্সত লিখি মোক জনাবা, তো সেইটোৰ ওপৰতো ভিডিঅ' লৈ আহিম।